সমুদ্ৰ দৰ্শককে স্বাগতম জনাইছোঁ বৰা টিক্সলৈ। বৰ্তমান আছোঁ চেৰাপুঞ্জীত আৰু চেৰাপুঞ্জীৰ এই 7 সিষ্টাৰ waterfall চাবলৈ আহিলোঁ। গতিকে এই সাইডৰ পৰা মই ভিডিঅ'টো কৰিছোঁ। যেহেতু ইয়াত নামি যোৱাৰ কোনো তেনেকুৱা সুবিধা নাই বা নামি যাব নোৱাৰি, যথেষ্ট দ হয় জেগাখিনি, মানে খুঁটিটো য'ত নামি আহিছে যথেষ্ট দ হয়, গতিকে তললৈ নামি যোৱাৰ তেনেকুৱা কোনো সুবিধা নাই। নৰ্থ ইষ্ট বুলি ক'লে আমাৰ প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ উত্তৰ পূৰ্বাঞ্চল। গতিকে বৰ্তমান মেঘালয় চেৰাপুঞ্জী এই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহিলোঁ। খুব ভাল লাগিছে মনটো। একে প্ৰাকৃতিক পৰিৱেশৰ মাজতে নিজকে কিবা বহুত সুখী অনুভৱ কৰা হৈছে। আৰু চাওক, আপোনালোকৰ বাবে যথেষ্ট কষ্ট কৰি ভিডিঅ'সমূহ বনাইছোঁ এই মেঘালয়ৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত। গতিকে চাই থাকিব। যথেষ্ট সংখ্যক পৰ্যটক আহিছে, মানে দৰ্শনাৰ্থী আহিছে, ইয়াৰ ভিৰ কৰিছে। আৰু প্ৰায় সংখ্যক দৰ্শনাৰ্থীৰ ভিতৰত অধিকাংশই অসমৰ পৰা আহিছে। যিহেতু এতিয়া বৰ্তমান গৰম বন্ধ চলি আছে, গ্ৰীষ্ম বন্ধৰ কালত সেই ল'ৰা ছোৱালী বা নিজেও আহি এই ঠাইসমূহলৈ পৰিভ্ৰমণ কৰিবলৈ আহিছে যথেষ্ট লোক। এই পিছ চাইডৰ এয়া চাওক, পাহাৰটোৰ কি প্ৰাকৃতিক মনোমোহা এক পৰিৱেশ। গতিকে আমাৰ ভিডিঅ'বিলাক চাই থাকিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো দবাই থ'ব যাতে আমাৰ ভিডিঅ'সমূহ পোনপ্ৰথমে আপুনি পায়। গতিকে চাই থাকক, ভিডিঅ'টো শেষলৈকে চাব। আৰু এই পাহাৰসমূহৰ পিছ চাইডে মানে পাহাৰ য'ত পানীবিলাক গৈ আছে, খুঁটিবিলাক, সেই গোটেই বাংলাদেশলৈ গোটেই পানীটো গুচি যায়। আৰু আমাৰ চেনেললৈ যিসকল নতুনকৈ আহিছে তেখেতসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো দবাই দিব যাতে এনেকুৱা সুন্দৰ সুন্দৰ ভিডিঅ'বোৰ আপোনালোকৰ পোনপ্ৰথমতে লাভ কৰে। গতিকে চাই থাকক ইয়াৰ পৰিৱেশ চাওক। আৰু পিছ চাইডে যিসমূহ দৃশ্যাৱলী দেখিছে একেবাৰে পিছলৈ সেইটো বাংলাদেশ হয়। চাওক, একদম পাহাৰকেইটা চেচ হোৱাৰ পিছতে পানীয়ে পানী, সেইখনেই হৈছে বাংলাদেশ। গতিকে চাই থাকিব ভিডিঅ'বোৰ সম্পূৰ্ণকৈ। মই বেক কেমেৰাৰে ইয়াৰ সম্পূৰ্ণ দৃশ্যাৱলী দেখাবলৈ আপোনালোকক যত্ন কৰিম, চাই ল'ব সকলোৱে। 7 সিষ্টাৰ বুলি আগতে নামটো শুনি ভাবিছিলোঁ মাত্ৰ চাগে 7টা খুঁটি হ'ব, কিন্তু নহয়। ইয়াতে যথেষ্ট সংখ্যক সৰু ডাঙৰ খুঁটি বৈ গৈছে, ওপৰৰ পৰা তললৈ বৈ গৈছে। এজন লগ পালোঁ আমাৰ বন্ধু ঋতু, ভাল বেয়া কথা পাতিলোঁ। তাৰপিছতে আছে বেক কেমেৰাৰে বাংলাদেশৰ সেইখন জুৰিখন তলদি বৈ গৈছে, তো চাইডদি গৈ আপোনাৰ বাংলাদেশ বৈ গৈছে। বাংলাদেশত কিছু দৃশ্যাৱলী দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া কেমেৰাত যদি ধৰিব পাৰিছে, সেয়া পানী হৈ আছে, সেইটো চাইডে হৈছে বাংলাদেশ। গতিকে ভিডিঅ'টো চাই ভাল পালে যদি এটা শ্বেয়াৰ কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেললৈ নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।